অন্যতা গুৰুত্বপূৰ্ণ খবৰ পলাতক সুমি বৰাৰ সম্পৰ্কত এবাৰ যিগৰাকী ওচিক নিলম্বন কৰা হৈছিল হেগৰাকী ওচিৰ সম্পৰ্কত নতুন আপডেট আহিছে আৰু এই জানিব পৰা অনুসৰি জিতুমণি ডেকা নামৰ গোলাঘাট সদৰ থানাত কৰ্মৰত ওচি গৰাকী 60 লাখ টকা তেও জমা দিছিল সুমি বৰাক আৰু এই 60 লাখ টকাৰ একটা ডাবল কৰিব বিচাৰিছিল এগৰাকী ওচি আৰু এগৰাকী ওচিৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু কি অভিযোগ উত্থাপন হৈছে জনাব বিচাৰিছো সবিশেষ তথ্য নিলম্বন হোৱা ওচি জিতুমণি ডেকাক লৈ নতুন তথ্য আহি পৰিছে জিতুমণি ডেকাক লৈ সহজ ধনৰ মুহত পৰিছিল গোলাঘাটৰ ওচি জিতুমণি ডেকা ওচি জিতুমণিয়ে বিশাল শ্ৰমিক বিনিয়োগৰ বাবে দিছিল 60 লাখ টকা আপুনি চিন্তা কৰক এগৰাকী ওচিয়ে 60 লাখ টকা দিছে মেঘালয়লৈ পলাই যাবলৈ সুমি আৰু তাৰ্কিকক গাড়ী যোগান ধৰাৰো অভিযোগ উত্থাপন হৈছে এফালে উদয়পুৰৰ ডেষ্টিনেশ্যন ৱেডিঙৰ অন্যতম অতিথি আছিল জিতুমণি ডেকা আৰু নিলম্বন হোৱা ওচি জিতুমণি ডেকাক লৈ এবাৰ নতুন তথ্য আহিছে যে কিয়নো কিছু সময় পূৰ্বে অৰ্থাৎ আজি আবেলিৰ ভাগত গোলাঘাটৰ সদৰ থানাত কৰ্মৰত হৈ থকা জিতুমণি ডেকাক নিলম্বন কৰা হৈছিল অসম আৰক্ষীৰ পৰা কিয়নো জিতুমণি বৰা ডেকাৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপিত হৈছে জিতুমণি ডেকাক দেখা পোৱা গৈছিল যে এই যিখন বিয়া আছিল যিখন ধনী মানুহৰ দৰে খুব অভিজাত শ্ৰেণী মানুহৰ বিয়াৰ দৰে যেনেদৰে উদয়পুৰত তেওঁলোকে অনুষ্ঠিত কৰিলে প্ৰায় কোটি টকা খৰচ কৰি আৰু এই সমুদায় টকা আছিল আপোনাৰ মূৰ দৰে সাধাৰণ জনতাৰ পৰা যোৱা পকেটৰ টকা আৰু এই টকাৰে তেওঁলোকে যেন এনেদৰে তেওঁলোকে বিয়া পাতিলে সেয়া যেন তেওঁলোকৰ পৈতৃক সম্পত্তি আছিল আৰু সেই যি বিয়া আছিল ৰজাঘৰীয়াৰ দৰে পতা এই বিয়াত অন্যতম অতিথি আছিল গোলাঘাটৰ সদৰ থানাত কৰ্মৰত জিতুমণি ডেকা নামৰ ওচিগৰাকী আৰু জিতুমণি ডেকা নামৰ ওচিগৰাকীৰ বিৰুদ্ধে এতিয়া নতুন তথ্য আহিছে কিয়নো এগৰাকী ওচিয়ে জিতুমণি ডেকাই 60 লাখ টকা দিছিল সুমি বৰা বিশালক আৰু এই 60 লাখ টকা কিয় দিছিল হয়তো আপোনালোকে নিশ্চয় বুজি পাইছে কিয়নো এই 60 লাখ টকাৰ বিনিময়ত যি একটা ডাবল অৰ্থাৎ এগুণত দুগুণৰ যি সপোন দেখিছিল সেই সপোনত ভুল গৈছিল ওচি জিতুমণি ডেকাও আৰু এই 60 লাখ টকা যোগান দিয়াৰ পাছতে 60 লাখ টকা সুমি বৰা বিশাল ফুকনক আদায় দিয়াৰ পাছতে যিগৰাকী সুমি বৰা পলাতক হৈ আছিল স্বামীৰ তাৰ্কিক বৰাৰ সৈতে সেইগৰাকী সুমি বৰাক মেঘালয়লৈ পলাই যোৱাৰ ক্ষেত্ৰত গাড়ী যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ওচি জিতুমণি ডেকাৰ বিৰুদ্ধে আচলতে বৰ্তমান সময়ত নিলম্বিত ওচি আৰু নিলম্বিত ওচি জিতুমণি ডেকাৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছে পলোৱাৰ ক্ষেত্ৰত গাড়ী যোগান ধৰিছিল তাৰ্কিক আৰু সুমিক আচৰিত কথা ভাবিলে আচৰিত লাগে কিয়নো অসম আৰক্ষীৰ এগৰাকী ওচি যিগৰাকী ওচিয়ে 60 লাখকৈ টকা 1 লাখ 2 লাখ 10 লাখ 20 লাখ টকাও নহয় 60 লাখ টকা তেওঁ সুমিৰ হাতত তুলি দিছিল আৰু এই 60 লাখ টকা সপোন দেখিছিল এটা সময়ত এই 60 লাখ টকা দুগুণ হৈ ওচিগৰাকীৰ কাষলৈ উভতি আহিবগৈ আনকি এই সুমি আৰু তাৰ্কিকে যেতিয়া পলাই ফুৰিছিল বিশালক আটক কৰাৰ পাছত ডিব্ৰুগড় আৰক্ষীয়ে আৰু তেওঁলোকে গুৱাহাটীৰ বিভিন্ন অলিয়ে গলিয়ে বিভিন্ন ঠাইত গৈ তেওঁলোকে যি আত্মগোপন কৰিছিল আৰু এই গুৱাহাটী মহানগৰৰ পৰা পুলিচৰ কটকটীয়া নিৰাপত্তাৰ পৰা পুলিচৰ হেনচকুৰ পৰা বাছি যাবৰ কাৰণে জিতুমণি ডেকাই গাড়ী যোগান ধৰাৰ অভিযোগ উত্থাপিত হৈছে সুমি বৰা আৰু তাৰ্কিক বৰাৰ বিৰুদ্ধে আৰু হয়তো যি অভিযোগ উত্থাপন হৈছে অভিযোগ যদি সত্য হয় তেন্তে এইগৰাকী জিতুমণি ডেকাৰ নেতৃত্বতে হয়তো সুমি বৰা আৰু তাৰ্কিক বৰাই মেঘালয়লৈ পলাই গৈছে আৰু মেঘালয়লৈ যোৱা চেৰাপুঞ্জী আৰু মেঘালয়ৰ মাজৰ যি পথ সেই পথত থকা যি হোমষ্টে আছে সেই কোনোবা হোমষ্টেত তেওঁলোকে আত্মগোপন কৰি আছে আৰু এই ঘটনাক লৈ ইফালে আজিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া দিছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে হয়তো সুমি বৰাৰ হাতত বা তেওঁলোকৰ হাতত 10 লাখ মান টকা আছে যেতিয়ালৈকে টকা থাকে হয়তো তেওঁলোকে হোমষ্টে বা হোটেল য'ত যেনেকৈ পায় তেওঁলোকে থাকিব আৰু যেতিয়া টকা শেষ হ'ব হয়তো তেওঁলোকে নিজে উভতি আহিবলৈ বাধ্য হ'ব বা আত্মসমৰ্পণ কৰিবলৈ বাধ্য হ'ব কিন্তু আত্মসমৰ্পণ কৰিব নে নকৰে সেয়া সকলোতকৈ ডাঙৰ কথা তাতোতকৈ ডাঙৰ কথা হৈছে অসম আৰক্ষীয়ে প্ৰকৃততে ধৰিব পাৰিবনে কিয়নো অসম আৰক্ষীয়ে ধৰিবৰ কাৰণে
একাংশ আৰক্ষী বিষয়াই এতিয়া সহায় কৰাত লাগিছে সুমি আৰু তাৰ্কিকক আৰু তাৰেই উদাহৰণ হৈছে গোলাঘাটৰ নিলম্বিত ওচি জিতুমণি ডেকা কিন্তু জিতুমণি ডেকাই 60 লাখ টকা তেওঁ তাত ইনভেষ্ট কৰি সুমি আৰু তাৰ্কিকক পলোৱাৰ ক্ষেত্ৰত যি গাড়ী আছিল সেই গাড়ী যোগান ধৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আৰু হয়তো এই বিষয়টো যদি অসম আৰক্ষী আৰু ভিতৰলৈ তদন্ত কৰে বিশেষকৈ এই নিলম্বিত ওচিগৰাকীৰ ক্ষেত্ৰত তেনেদৰে হয়তো আৰু পোহৰলৈ আহিব যে কেৱল এগৰাকী নহয় হয়তো বহু আৰক্ষী বিষয়াও হয়তো জালত পৰিব পাৰে অসম আৰক্ষীৰ ওচৰত কিয়নো হয়তো কেৱল জিতুমণি ডেকাই নাছিল হয়তো বহু আৰক্ষী বিষয়াও থাকিব পাৰে যি আৰক্ষী বিষয়াই ধন দিয়াৰ লগতে তেওঁলোকে সহজ ধনৰ মুহত পৰি ধন দিয়াৰ লগতে হয়তো বিভিন্ন প্ৰকাৰে এই সময়ত সুমি বৰা আৰু তাৰ্কিক বৰাক হয়তো তেওঁলোকে সহায় সহযোগিতা আগবঢ়াব পাৰে কিয়নো আৰক্ষীৰ ওচৰত এই সকল অপৰাধীক বা পলাতক অপৰাধীক হয়তো তেওঁলোকে বিভিন্ন সময়ত এনেধৰণৰ গোচৰৰ লগত সাধাৰণ জনতাতকৈ বেছি সংস্পৰ্শত থকাৰ কাৰণে হয়তো তেওঁলোকৰ ওচৰত যেনেদৰে ভাল বুদ্ধি থাকে তেনেদৰে হয়তো তেওঁলোকৰ ওচৰত বেয়া বুদ্ধিও আছে যে কেনেদৰে পলাই থাকিব পাৰি বা কেনেদৰে আৰক্ষীয়ে বিচাৰি পাব নোৱাৰিব আৰক্ষীয়ে বিচাৰি নাপাব পাৰে তেনেধৰণৰ হয়তো কুবুদ্ধিও তেওঁলোকৰ মনত যথেষ্ট আছে আৰু তেনেদৰে হয়তো একাংশ আৰক্ষী বিষয়াই হয়তো সুমি বৰা আৰু তাৰ্কিক বৰাক তেনেদৰে ৰক্ষণাবেক্ষণ দিছে নেকি এয়া হয়তো যদি অসম আৰক্ষীয়ে তদন্তৰ ভিতৰলৈ যায় তেন্তে হয়তো এনেদৰে হয়তো আৰু আৰক্ষী বিষয়া জালত পৰাৰ সম্ভাৱনা আছে